আজি আমি আৰম্ভ কৰিছোঁ জিকাৰ এটা নতুন ৰেচিপি। হওকচোন কেনেকৈ বনাওঁ চাওঁ। এয়া কেইটামান জিকা বজাৰৰ পৰা আনিছিলোঁ। চাওক জিকাকেইটা কি ধুনীয়া ধুনীয়া নৰম, মানে ফ্ৰেছ হৈ আছে আৰু জিকাকেইটা। এতিয়া আমি জিকাকেইটা দি নতুন এটা ৰেচিপি বনাম। মানে বেলেগ এটা জুতিত অলপ আনকমন বনালে কেতিয়াবা খাই ভাল লাগে ন। তাকে ভাবিলোঁ কিনো কৰিম, তাকে বোলো জিকাকেইটা দেখিলোঁ সেইকেইটা দি বনাম। আমি এতিয়া জিকাকেইটা ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'লোঁ, বাকলিটো গুচাই এনেকৈ কাটি লৈছোঁ, টুকুৰা টুকুৰি কৰি লৈছোঁ। এতিয়া আমি ইয়াতে আৰু অলপ সৰু কৰিম। এই চাওক ধুনীয়াকৈ সৰু কৰি অলপ কাটি ল'লোঁ, এনেকুৱা চাইজৰ কৰি ল'ব। ইয়াৰ লগত এটা নতুন বস্তু দিম, সেইটো হ'ল মই অলপ মাংস থৈ দিছিলোঁ। আগতীয়াকৈ মাংসখিনি বনোৱা হৈ আছে আৰু সেইখিনি মাংস দি আমি এতিয়া জিকাখিনি বনাম। চাওক মাংসখিনিত প্ৰায় মছলা আমাৰ দিয়া হৈয়ে আছে, গোটেইখিনি মছলা দি আছে, একো দিব নালাগে। এতিয়া ইয়াতে ধুনীয়াকৈ আমি অলপমান পিঁয়াজ দিছোঁ, কাৰণ জিকাখিনি নতুনকৈ দিছোঁ ন, সেইটো কাৰণে অকণমান পিঁয়াজ দিছোঁ আৰু ধুনীয়াকৈ জিকাখিনি ধুই লৈছোঁ। ধুই পেলাই ইয়াতে আমি বাকি দিলোঁ। চাওক ধুনীয়াকৈ গোটেইখিনি জিকা আমি দি দিলোঁ। দি লৈ এতিয়া আমি ধুনীয়াকৈ তল ওপৰ কৰি দিম, যাতে মাংসখিনি আৰু জিকাখিনি আমি মিক্স হৈ যায়। ধুনীয়াকৈ তল ওপৰ কৰি দিছোঁ, ধুনীয়াকৈ লৰাই দিছোঁ। পানী দিব নালাগে, কাৰণ জিকাটোত পানী ওলাবই, সেইটো কাৰণে পানী দিব এতিয়া নালাগে। ধুনীয়াকৈ মাংসখিনি আৰু জিকাখিনি ধুনীয়াকৈ লৰাই লৈছোঁ আমি, যাতে ধুনীয়া এটা বৰ ধুনীয়া গোন্ধ ওলালেই জানেনে। এতিয়া আমি ইয়াতে অকণমান সময় কাৰণে ঢাকনখন মাৰি থ'ম, যাতে ইফালে গেছটো কমাই দিছোঁ, জিকাখিনি যাতে সিজি যায় আৰু সেনেকৈ কৰি ধুনীয়াকৈ ঢাকনখন মাৰি থৈ দিছোঁ। এতিয়া আকৌ লৰাই লৈছোঁ, ধুনীয়াকৈ লৰাই লৈছোঁ। চাওক পানী অলপ ওলাইছে, দেখিছেনে। জিকাৰ পৰা পানী ওলাবই। ধুনীয়াকৈ লৰাই তাতে তল ওপৰ কৰি দিছোঁ, গোটেই মাংসখিনি আৰু জিকাখিনি যাতে মিক্স হৈ যায়, সেইটো কাৰণে ধুনীয়াকৈ লৰাই লৈছোঁ আমি। ইয়াতে অকণমান নিমখ দিছোঁ, কাৰণ মাংসটোৰ পৰিমাণেহে নিমখ আছিলে, জিকাখিনি নতুনকৈ দিয়া হ'ল কাৰণে তাতে অকণমান নিমখ দি দিছোঁ। আৰু ইয়াতে অকণমান মছলা কৰি, ঘৰত যি মছলা আছে আপোনালোকে যি খায় তাকে দিব। অকণমান আমি ৰঙা জলকীয়া গুড়ি অকণমান দিছোঁ। এতিয়া সোৱাদটো অনুসৰি দিছোঁ আৰু, কাৰণ মাংসখিনিতো গোটেই মছলা দিয়াই হৈ আছে, নতুনকৈ জিকাখিনি দিয়াৰ কাৰণে এইখিনি আমি আকৌ অকণমান দি দিছোঁ। এতিয়া ধুনীয়াকৈ লৰাই লৈছোঁ। চাওক কি ধুনীয়া হৈছে দেখিবলৈ, দেখিছেনে বাৰু। ধুনীয়াকৈ লৰাই লৈছোঁ, যাতে জিকা আৰু মাংসখিনি মিক্স হৈ যায়। চাওক কি ধুনীয়াকৈ লৰাই লৈছোঁ, দেখিছেনে। এনেকৈ ধুনীয়াকৈ লৰাই ল'ব। পানী দিয়াই নাই, কিন্তু কি ধুনীয়াকৈ পানী ওলাইছে, দেখিছেনে। এতিয়া ঢাকনখন মাৰি থৈ দিম, অলপ সময় সিজিবলৈ দিম। চাওক সিজিছে আৰু আকৌ ঢাকনখন মাৰি দিছোঁ, যাতে বস্তুখিনি সিজি থাকে। আনফালে মই অকণমান চাউল ইয়াতে বহাই দিছোঁ বিস্কুটটোত। মাংসখিনি চাওক আকৌ লৰাই দিছোঁ। চাওক পানী মই দিয়াই নাই, নিজে পানীবিলাক ওলাই আছে, দেখিছেনে বাৰু। মই অকণমানো পানী এতিয়ালৈকে দিয়াই নাই। ধুনীয়াকৈ আকৌ ঢাকনখন মাৰি থৈছোঁ, অকণমান সিজিবলৈ দিম। এতিয়া চাওক কি ধুনীয়া উতলি আহি আছে, দেখিছেনে। ধুনীয়াকৈ মিক্স কৰি দিছোঁ, ধুনীয়াকৈ উতল আহি আছে। পানী এতিয়ালৈকে দিয়াই নাই মই, এতিয়াহে দিছোঁ, যাতে ভালকৈ উতলাৰ পিছত আমাৰ হৈ যাব আৰু। এনেকৈ আকৌ মিক্স কৰি দিছোঁ, মিক্স কৰি আকৌ ঢাকনখন মাৰি থৈ দিম। এতিয়া চাওক ঢাকনখন খুলি দিছোঁ, চাওক কি ধুনীয়াকৈ উতল আহিছে, দেখিছেনে। উতলি আহি নিমখটো আপোনালোকে চাব আৰু তেতিয়া
হৈ যাব আৰু অকণমান নিমখটো সোৱাদটো চাব হৈছেনে নাই। যদি নিমখটো কমিছে অকণমান দি দিব, আৰু যদি ঠিকে আছে তেনেহ'লে হৈ যাব। এই চাওক কি ধুনীয়াকৈ হৈছে। আৰু অকণমান পানী কমালৈ আকৌ মই ঢাকনখন মাৰি থৈ দিওঁ, তেতিয়া অকণমান পানী কমে আৰু এই চাওক ঢাকনখন ওলাইছোঁ, অকণমান কমিছে আগতকৈ পানীটো। বেছি পানী নাৰাখিব, বেছি পানী ৰাখিলে ভাল নালাগে। অকণমান পানী ৰাখিছোঁ মই আৰু এই চাওক কি ধুনীয়া দেখিছে, দেখিবলৈ কি ধুনীয়া উতলো আহিছে, আৰু ৰংটো কি ধুনীয়া হৈছে দেখিছেনে। আনফালে আমাৰ ভাতখিনিও হৈছে আৰু উতলি আছে। এতিয়া ভাতৰ পানীটো চাকিলে হৈয়ে গ'লে চাওক কি ধুনীয়া দেখিছেনে। এই ভাতৰ পানীটো কাঢ়িলে আমাৰ ৰেডি হ'ল খাবলৈ। আৰু ভাতৰ পানীটো কাঢ়ি দিছোঁ, কাঢ়ি দিম এতিয়া, চেকি দিম মানে। এই চাওক মোৰ ভাতৰ জিকা আৰু মাংস আঞ্জা লগতে নেমু অকণমান লৈছোঁ, অকণমান চাটনি আচাৰ লৈছিলোঁ। এই চাওক কি ধুনীয়া হৈছে খাবলৈ। আপোনালোকে এবাৰ খাই চাবচোন, তাৰপিছত মোক জনাব কেনেকুৱা লাগে। চাওক কি ধুনীয়া লাগিছে দেখিছেনে দেখিবলৈ।